আপোনালোকে পুৱাৰ ভাগত খবৰটো বাৰু ময়ো পালোঁ মানে যোৱাকালি ৰাতি আমাৰ অসমৰ চিফ মিনিষ্টাৰ তেখেতে ফেচবুক লাইভ যোগে জনাইছিল যে এডিআৰই সম্পৰ্কে কিছুমান কথা তেখেতে তাৰিখ ঘোষণা কৰিছে এডিআৰই ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ'ব আৰু এইবাৰ এক্সাম কিছু সাল সলনি কৰিব বুলি তেখেতে জনাইছিল মানে এপিএছচি নিচিনাকৈ কৰিব বুলি কৈছে মানে প্ৰথমতে প্ৰিলিমছ থাকিব তাৰপিছত মেইনছ থাকিব তাৰপিছত ভাইভা হ'ব যদি আমি এপিএছচি পৰীক্ষাটো যদি মেইনছৰ নিচিনাকৈ দিব লাগে তেতিয়াহ'লে হ'ল আৰু মানে মেট্ৰিকত আপোনালোকে গমেই পাইছে যে মেট্ৰিকত আমি ব্যাখ্যা লিখিছিলোঁ আমি এছে লিখিছিলোঁ সিনকে যদি আমি লিখিব লাগে মেইনছ পৰীক্ষাটোত এই 2 মাহৰ ভিতৰত মানে মোৰ কাম নকৰা হৈ যাব মানে প্ৰিপাৰেশ্যনৰ নামৰ একদম জিৰ' বৰ্তমান যেতিয়া নটিফিকেশ্যন ওলাইছিল সেইখিনিমান টাইমতে অকণমান ভালকৈ পঢ়িছিলোঁ মানে এক্সাম অনুষ্ঠিত হ'ব বুলি খৰধৰকৈ পঢ়িছিলোঁ আৰু সেইখিনিমান টাইমত কিন্তু এতিয়া দেখিছোঁ যে এক্সাম নহয় নহয় বা ইলেকশ্যন আছে কিবা আছে অমুক আছে তমুক আছে পঢ়াৰ প্ৰতি একদম নিচাটো আঁতৰি গ'ল আৰু আজি 5 মাহ 6 মাহ হ'ল চাগে পঢ়াৰ পৰা বিৰতি থকা আপোনালোকৰ প্ৰিপাৰেশ্যন কেনেকুৱা হৈছে এবাৰ কমেণ্ট কৰি জনাই দিবচোন আৰু বাকী এতিয়াতো ক'ব লাগিলে আৰু ভালেই হৈছে মানে ক্লাছ আৰম্ভ হৈছে 8 তাৰিখৰ পৰা মাতি আছে গ্ৰুপত মেছেজ আহি আছে কিন্তু যাব পৰা নাই এটা কাৰণত যে আমাৰ ঘৰত অকণমান খেতি বাতিৰ কামত ব্যস্ত হৈ আছোঁ মই তো নেক্সট সপ্তাহৰ পৰা যাম চাগে আৰু গ'লেতো সেই সেম শিডিউল ক্লাছ থাকিব এছাইনমেণ্ট দিব আৰু এইবাৰ ইণ্টাৰ্ণশ্বিপৰ কাৰণে বেলেগ স্কুলত ক্লাছ কৰিব যাব লাগিব আহি আকৌ হোষ্টেল লাইফ ৰন্ধা বাঢ়া খোৱা ধোৱাৰ পৰা আদি কৰি গোটেইখিনি সমস্ত কাম ইয়াৰ পিছতো আপোনালোকক কথা দিছিলোঁ যে ডিএলএড সম্বন্ধে কিছুমান কোৰ্চ আনিম সেইটো আছে সেইখিনিত লাগি থাকিব লাগিব লগতে থাকিব এডিআৰই এক্সাম মানে মই এইবাৰ ভালকৈ পাগল হ'ম এইবাৰ কৈ দিছোঁ তথাপি একো নাই বাৰু আপোনালোকক যিহেতু কথাখিনি দিছোঁ মই কথাখিনি ৰাখিবলৈ চেষ্টা কৰিম আৰু ইউটিউবটো যিহেতু ষ্টাৰ্ট কৰিছোঁ ভাবিছোঁ এইকদিন যিহেতু অকণমান পঢ়াৰ লগত ব্যস্ত হৈ থাকিম সেইকাৰণে ভাবিছোঁ যে ইউটিউবটোৰ এইকদিন জাৰ্নিটো অকণমান কৰিম মানে ষ্টাডি ব্লগ হিচাপত মই আপলোড কৰিম মানে আপোনালোকৰ ভাল হ'ব কিয় ভাল হ'ব মই কৈছোঁ মোৰ যিখিনি প্ৰিপাৰেশ্যন কৰিম সেইখিনি আপোনালোকে গম পাব আৰু আপোনালোকে যিখিনি প্ৰিপাৰেশ্যন কৰিম মই গম পাম সেইখিনি এইবাৰ যদি দুপক্ষই মিলি কিনে পঢ়ে তেতিয়াহ'লে ভাল এটা পঢ়াৰ মাহল এটা ভাল ক্ৰিয়েট হ'ব মানে পঢ়ি এটা ভাল লাগিব বোলে আপোনালোকে কিছুমান জানা বস্তুখিনি মোক ছাজেষ্ট কৰিলে আৰু মই যিখিনি জানো বস্তু সেইখিনি আপোনালোকক ছাজেষ্ট কৰিলোঁ তো ভাল লাগিব আৰু যিহেতু হাতত আছে মাত্ৰ 2 মাহ আছে 2 মাহত আপোনালোকেও কষ্ট কৰক আৰু ময়ো কষ্ট কৰোঁ যাতে আমি এইটো ক'ব লগা নহয় যাতে সময় আছিল সুবিধা আছিল অকণমান যদি ভালকৈ পঢ়িলোঁ হৈ আজি কিজানি ভাল হ'লা হয় এইটো যাতে নাহে 2 মাহটো আছে নিজৰ 100% দিয়ক ময়ো নিজৰ 100% দিম যদি নহয় ভাগ্যত যদি নাই কিছুমান বস্তু আমি ভাগ্যকো এৰি দিব লাগিব সব বস্তু আমাৰ নিজৰ হাতত নাথাকে সব বস্তু আমি নিজে কষ্ট কৰিব পাৰোঁ সেইখিনি আমি কষ্ট কৰি যাম বাকি পাওঁ নাপাওঁ সেইটো পাছৰ কথা সেইটো আৰু ভগৱানৰ ওপৰত এৰি দিয়ক ভগৱান শ্ৰীকৃষ্ণও সেইখিনি কথাই কৈছিল যে কৰ্মন্তে বাধিকাৰ আছে মা ফলে সুখদাসনা মা কৰ্মফল হেতুৰ্বু মাতে সংঘস্ত কৰ্মণি তেখেতে গীতাত এইখিনি শ্লোক কৈছিল মানে তুমি কৰ্ম কৰি যা বাকি ফলৰ কথা চিন্তা নকৰিবা সেয়ে তো আজি ভিডিঅ'টো এআই আছিল আপোনালোকক জনালোঁ যে অনাগত দিনত কি হ'ব ষ্টাডি ব্লগ আপোনালোকক লাগে নে নালাগে আপোনালোকে কমেণ্ট কৰি জনাব লগতে আপোনালোকৰ আহিবলগীয়া যিটো কোৰ্চ আছে মানে এছচিআৰটি ডিএলএড সম্পৰ্কে যিটো কোৰ্চ আছে সেইটো কোৰ্চটো আৰম্ভ কৰিম নেক্সট উইকৰ পৰা মানে বৰ্তমান মোৰ ইকুইপমেণ্টবিলাক নাই ইকুইপমেণ্ট মানে নোটছ পাতিবিলাক নাই মোৰ তাতে মই যিহেতু ঘৰত কাপোৰ লৈ আহিছিলোঁ সেইকাৰণে মানে কিতাপ পাতি চব হোষ্টেলতে আছে আৰু হোষ্টেলত গৈহে মই আপোনালোকক ভালকৈ শিকাব পাৰিম বাকী মোৰ নোটছ থাকিলেতো মই ইয়াতে ঘৰৰ পৰা ষ্টাৰ্ট কৰিলোঁ হয় বাকী তো সেয়াই আছিল আজি ভিডিঅ'টো আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে এটা কমেণ্ট কৰি জনাই দিব ষ্টাডি ব্লগ লাগে নে নালাগে ধন্যবাদ